নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু ময়ো ভালে আছোঁ। তো আজি এটা চিম্পল ৰেচিপিৰ সৈতে আপোনালোকৰ আগত আহিছোঁ। তো আজি চয়াবিনৰ এটা সৰুকৈ চিম্পলকৈ ৰেচিপি লৈ আহিছোঁ। তো আহক এতিয়া ৰেচিপিটোলৈ। তো মই চয়াবিন প্ৰথমতে এনেকৈ জিকাই ৰাখিছিলোঁ অলপ টাইম। তো ঠাণ্ডা পানীত জিকাইছিলোঁ, তো সেইটো কাৰণে অলপ বেছি টাইম লাগিছে, কিন্তু আপোনালোকে গৰম পানীতো তিয়াই ৰাখিব পাৰে এনেকৈ। তো এতিয়া এই চয়াবিনখিনি ভালদৰে চিপি লৈ এনেকৈ ল'ম, আৰু তাৰপিছত এনেকৈ গোটেইখিনি লোৱাৰ পিছত নেক্সট আৰু এবাৰ পানীৰে ভালদৰে ধুই এনেকৈ ভালদৰে চিপি ভালদৰে উলিয়াই ল'ম, কাৰণ সেইখিনি পানী লেতেৰা আছিল বহুতখিনি। তো সেইটো কাৰণে আৰু নেক্সট আৰু এবাৰ পানী দি কেনে এনেকৈ মানে চিপি লৈছোঁ ভালদৰে। তো এনেদৰে আপোনালোকে ল'ব। তাৰপিছত ইয়াতে এতিয়া কি মছলা দিম বা কি বস্তু দিম, তো আপোনালোকে চাওক এতিয়া ভালদৰে। তো এনেদৰে লোৱাৰ পিছত গোটেইখিনি হ'ল, আৰু তাতে ঢালি দিছোঁ কাৰণ ডাঙৰ আছিল বাচনটো, সেইটো কাৰণে। তো এতিয়া ইয়াতে মছলাবিলাক দিম, মছলা বস্তুবিলাক দিম আৰু। তো কৰ্ণফ্ল'ৰ দিছোঁ, কৰ্ণফ্ল'ৰ 2 চামুচ, আৰু ইয়াতে বেচন দিম, বেচন 2 চামুচ, আৰু লগতে ইয়াতে এতিয়া দিম ৰেড চিলি পাউডাৰ। তো ৰেড চিলি অলপ দিছোঁ, আৰু ইয়াতে মানে নহৰু আৰু আদা নহৰুৰ পেষ্ট। তো আদা নহৰুৰ পেষ্ট অলপ বেছিকৈ দিব আপোনালোকে। ইয়াতে মই অলপ মানে নামটো কৰি দি দিছোঁ আৰু, কাৰণ নাছিল আৰু মোৰ মানে পেষ্ট নবনালোঁ আৰু, তো সেইটো কাৰণে অলপেই দিছোঁ। তো ইয়াতে নিমখ, আৰু ইফালে জিৰা গুড়ি, আৰু ইয়াতে অলপ জলকীয়া গুড়ি ঘৰতে বনোৱা আছিল, তো সেইকাৰণে দিলোঁ, আৰু ইফালে হালধি গুড়ি। তো আৰু ইফালে ধনিয়া পাউডাৰ তো অলপ দিছোঁ। তো দি কেনে ধুনীয়াকৈ ভালদৰে মেৰিনেট কৰিব, ভালদৰে সানি ল'ব। সানি লৈ কেনে তো আপোনালোকে অলপ টাইম ৰাখিবও পাৰে, আৰু নাৰাখিলেও কোনো কথা নাই। তো মই কিন্তু নাৰাখিলোঁ, কাৰণ টাইম নাছিল সেইখিনি টাইমত। তো সেইটো কাৰণে আৰু এনেকৈ হেৰি কৰি কেনে ডাইৰেক্ট ফ্ৰাই কৰি দিছোঁ তেলত। তো আপোনালোকে এনেদৰে খাব, বহুত ভাল লাগে। চিম্পুল হয় ৰেচিপিটো, কিন্তু খাই এটা ধুনীয়া এটা টেষ্ট আছে। তো সেইকাৰণে আপোনালোকেও এনেদৰে বনাই খাব। আৰু কেতিয়াবা ঘৰত ইভিনিং টাইমত কিবাকিবি খাবৰ মন যায়, তো তেতিয়া এনেদৰেও খাব পাৰে। বেলেগ বস্তু একো যদি নাথাকে আপোনালোকৰ, তেতিয়া এনেদৰেও ধুনীয়াকৈ চচৰ লগত খাব পাৰে। তো ময়ো এনেকৈ আমি চচৰ লগতো খাইছোঁ সুদামুখে, আৰু বাকী ভাতৰ লগতো অলপ খাইছোঁ আৰু। তো এনেকৈ তো এতিয়া আপুনি ফ্ৰাই কৰি দিব। তো ফ্ৰাই কৰি দিলোঁ, তেলত দি দিলোঁ, আৰু তো এনেকৈ আৰু চিম্পুল হয় ৰেচিপিটো, আৰু এতিয়া হৈ যাব। তো এনেকৈ ৰঙা হোৱালৈকে ভালদৰে ভাজিব, আৰু ভাজি থাকিব, আৰু তাৰপিছত উলিয়াব, আৰু এনেদৰে খাব। গৰম গৰম চাহৰ লগতো খাব পাৰে, আৰু ভাতৰ লগতো খাব পাৰে। তো এনেকৈ খাব পাৰে আপুনি যেনেকৈ খায়। তো ধুনীয়া হয়, আৰু ধুনীয়া হৈছে। এতিয়া ধুনীয়া এনেকৈ হেৰি দিলে ধুনীয়াকৈ চফ্ট হৈ আছে ভিতৰত, বহুত ধুনীয়া চফ্ট। ভাঙি দিয়াৰ পিছত ধুনীয়া এটা চাউণ্ড ওলাই, কৰ্কৰীয়া টাইপ, যিবিলাক কুৰকুৰি কিবাকিবি এনেকৈ যে খাওঁ আমি, তো সেনেকুৱা ধৰণৰ। তো ভাল লাগে খাই। তো আপোনালোকেও খাব, আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। তো এতিয়া বাই।